ষ্টাৰ্ট কৰিব পৰা নাই ইহঁত গীটাৰ উৎপাতৰ কাৰণে কোনো এটা মোক শান্তি নিদিয়ে ক'ত সোমাই আছো গাঁতৰ ভিতৰত দেখা নাই একদম ষ্টাৰ্ট কৰোঁতে So guys, আমি আজি যাব লৈছো শিলং আৰু মানে গাড়ীত বহাৰ পিছত ষ্টাৰ্ট কৰিছো ঘৰত থাকিব টাইমত ষ্টাৰ্ট কৰিব পৰা নাই যি খেলি মেলি লাগিছে একদম ওলাওতে দেৰি হৈছে এতিয়াতো 10টা বাজি গ'ল 11টা বাজিলে গৈ পাওঁতে কিমান টাইম হয় নাজানো আৰু ব্লগটো মানে দেৰি হ'ল ষ্টাৰ্ট কৰোঁতে আৰু সেইটো কাৰণে তাৰপিছত আপোনালোকক দেখুৱাম আমি কি কি চাওঁ কি গৰম লাগিছে বেয়া চিটটো সদায় মোৰ ভাগতে পৰে মই মানে একো নকওঁ য'তে দিছে তাতে সন্তুষ্ট খালি আৰু অলপ গৰম লাগিছে বাকী যি কি নহওক ভালে ভালে গৈ পালে হয় আৰু So guys, আমি প্ৰথমতে মানে ভাবিছিলোঁ যে আমি ডাইৰেক্ট চেৰাপুঞ্জী যাম বুলি পেলাই ইয়াত দেখিছেনে টিকেট কাটি পেলাই আমি বেলেগ এটা ঠাইতে সোমালোঁ আচলতে আহি থাকোঁতে মানে ৰাস্তাত মানুহবিলাকে এইটো ঠাইলৈ অহা দেখিলোঁ আমি ভাবিছোঁ যে ইয়াত কিবা ৱাটাৰ ফলছল আছে আৰু সেই ভাবি পেলাই আমি সোমাই দিলোঁ আৰু আমি প্ৰথমতে সোমাওঁতে মানে টিকেট কাটিব লাগে আৰু আমাৰ 8জন মানুহৰ ভিতৰত মানে 410 টকা লৈছে টিকেটৰ পইচা আৰু আমি ইয়াত সোমাই এতিয়া দেখিছোঁ বেলেগ তেনেকুৱা একো বৰ্তমান দেখা নাই খালি ঠাইডোখৰ সঁচাকৈ ভাল লাগিছে আৰু ফটো চটো উঠিবলৈ মানে ভালে জেগাখিনি আৰু মই তথাপিও আপোনালোকক ইয়াত চুকে কোণে কি আছে এবাৰ ভালকৈ চাই লওঁ দেখাওঁ আপোনালোকক এই তিৰিকা ফালতু কথা আৰু ইয়াত মানে বেলেগ একো নাই বুটিং কৰিব পাৰি আৰু যোনে যোনে বুটিং কৰে তাৰ এক্সট্ৰা মানে ফিজ লাগে টিকেট কাটিব লাগে আৰু যোনে ইয়াত খেলি আছে ইয়াত খেলা বস্তু আছে এয়া ভালে আৰু বাচ্চা আনিলে এই উমিয়াম লেকটোৰ ভিতৰত এইখিনি জেগা যে আমি যিখিনি থিয় হৈ আছোঁ চাই আছোঁ বৰ্তমান এই ঠাইখিনি সঁচাকৈ বিৰাট ধুনীয়া লাগিছে মানে এইখিনিৰ পৰা গোটেই ঠাইখিনি সেউজীয়া খালি আচলতে মোৰ কেমেৰা কোৱালিটিটোৰ কাৰণে আচলতে গোটেই বগা যেন লাগিছে আচলতে গোটেইখন সেউজীয়া বহুত ধুনীয়া লাগিছে আৰু এইখিনি ঠাই চবতকৈ এইখিনি বেছি ভাল লাগিছে ঠাইখিনি তো আমি যিটো ভাবি আহিছিলোঁ যে আমি চেৰাপুঞ্জী যাম বুলি পেলাই কিন্তু ভবামতে একো নহ'ল কাৰণ আমাৰ এটা ভুল হৈ গ'ল যে আমি ঘৰৰ পৰা ওলাওঁতেই বহুত দেৰি কৰিলোঁ সেইটো কাৰণে এতিয়া আমি দিনটো একো খোৱাই নাই আৰু সেইটো কাৰণে আমি এতিয়া খাবৰ কাৰণে হোটেল বিচাৰিব লাগিব বৰ্তমান আমি ঠাইখিনিত ৰখি পেলাই অলপ ফটো চটো উঠিলোঁ তাৰপিছত আমি এতিয়া হোটেল বিচাৰি কিবাকৈ এখন পালোঁ আৰু ইয়াত আমি খাব লৈছোঁ ভাত দাইল ভাজি আৰু লগতে চিকেন তাৰপিছতে আমি খাই লৈ উঠি পেলাই আমি ৰুম বিচাৰিলোঁ ইমানেই দিগদাৰ হৈছে ৰুম বিচাৰোঁতে বিচাৰি কিবাকৈ ৰুম পালোঁ আৰু মানে কিবাকৈ খালী ৰুম নায়েই তো মই আপোনালোকক এটাই ক'ব বিচাৰিছোঁ আপোনালোকে যদি কেতিয়াবা থকাকৈ শ্বিলঙত যাম বুলি ভাবিছে তেনেহ'লে খোৱা লোৱাৰ যোগাৰ কিবাকিবি লৈ যাবই হাতত আৰু লগতে আপোনালোকে হোটেল আগতীয়াকৈ বুক কৰি থ'ব যাতে আপোনালোকে যোৱাৰ পিছত যাতে মানে প্ৰব্লেম নহয় শ্বিলঙত বিশেষকৈ থকা খোৱাটো বহুত অসুবিধা হয় জয় গাইজ আমি এতিয়া ৰাতিপুৱা 7টা বাজি ওলাই দিলোঁ গোটেইবিলাকে কালি টোপোলা লৈ ৰুমৰ পৰা আৰু এতিয়া আমি গৈ আছোঁ ক'ত যাম ফিক্স কৰা নাই মোৰ ছাতিটো নাই যে ছাতিটো গাড়ীত আছে মানে আমি ক'ত গৈ আছোঁ এতিয়া বৰ্তমান গম পোৱা নাই কাঞ্চুৰিয়ে যায় নে আৰু লাইটলুমে যায় বৰষুণ দি আছে অলপ বাকী আমি চুৱেটাৰটো এটা অনা নাই কাৰণে পিন্ধা নাই আনাকেইটাই পিন্ধিছে গেটখন খুলি দিয়া নাই ৰখি আছোঁ এতিয়া আছোঁ পুলিচ বজাৰত আৰু ইয়াতে কিবা অলপ খাই মেলি লওঁ লৈ পেলাই আৰু ওলামগৈ ক'ত যাওঁ আৰু আমি এতিয়া ভাবিছোঁ যে পুলিচ বজাৰতে আমি ইয়াতে কিবা এটা খাই লওঁ কাৰণ আমি ৰাস্তাত পাওঁ নে নাপাওঁ হোটেল তাৰ কোনো ঠিকনা নাই সেইকাৰণে আমি ইয়াতে কিবা এটা খাই ল'লোঁ
যে আমি আহি পালোঁ ফাইনেলি ডাউকি ভিডিঅ' বনাওঁতে মানে ডাউকি অহাৰ প্লেন আছিল চেৰাপুঞ্জী কিন্তু ৰাস্তা ভুল হ'ল সেইকাৰণে আহি গ'লোঁ ডাউকি ৰাস্তা ভুল হোৱাৰ কাৰণে আহি গ'লোঁ ডাউকি আৰু বাপৰে যি ৰাস্তা আৰু বৰষুণ দি আছে ন অলপ অলপ কিন্তু গাত বৰষুণৰ পানী পৰা নাই হ'লে এই বৰষুণ দি থকা যেন লাগিছে বৰষুণ মানে নিজৰ চাউণ্ডৰ বৰষুণ দি আছে যেন লাগিছে গাত বৰষুণৰ পানী পৰা নাই আগতে দুবাৰমান আহিছোঁ কিন্তু ডাউকিত অহা নাছিলোঁ ফাৰ্ষ্ট টাইম আহিছোঁ এই ডাউকি মানে লিভিং ৰুট ব্ৰিজ গৈছিলোঁ আৰু তাৰপিছত এনেকৈ বাৰু যি নহওক ফাইনেলি ডাউকি আহি পালোঁ গোটেই তামোলৰ গছ তামোলে বিচাৰোঁ চাগে আমি এই তামোলে বিচাৰোঁ চুৰ বুলি বান্ধি থৈ দিব তামোল চুৰ কৰিব বুলি বাকীবিলাক ক'ত আমি আগতে আহি পালোঁ আৰু ইফালে মাহঁত আহি আছে আৰু বাকী আৰু দুটামান আহিয়ে পোৱা নাই আমি একদম এডভান্স এটাই বা দৌৰিয়ে আছে কি হ'ল কোৱা কোৱা কাণত ধৰি মাতিছা যে কোৱা নোকোৱা কেলে কি কোৱা আকৌ নোকোৱা কেলে কি চেণ্ডেলো ল'ব লগা হৈছে ভৰিত চেণ্ডেল পিন্ধিব লাগে হা চববিলাক বহি আছে সিফালে যাবলৈ দিয়া নাই সেইকাৰণে আমি এইখিনি জেগাতে ৰখি থাকিব লগা হৈছে বুটিং চুটিং কৰিব লাগিলে ইয়াৰ পৰা গাইজ আপোনালোকে দেখিছেনে শিলকেইটা যে লাইন পাতি পাতি এনেকৈ থৈ দিছে আমিও গম পোৱা নাছিলোঁ সেইফালে মানে শিলকেইটা যে এনেকৈ থৈ দিয়া আছে আৰু আমিও সিফালে যাবলৈ লৈছিলোঁ যাবলৈ লওঁতে মানে ওপৰৰ পৰা গাৰ্ডে মানে চিঞৰি আছিলে মানে সিফালে যাব নালাগে বুলি পেলাই তাৰপিছত আমি পিছতহে গম পালোঁ মানে সিফালে কেলৈ যাবলৈ দিয়া নাছিলে আচলতে সিফালে যাবলৈ নিদিয়াৰ কাৰণটো হৈছে সিফালে হৈছে শিলকেইটাৰ সেইটো পাৰে হৈছে বাংলাদেশ সেইটো কাৰণে আমাক যাবলৈ দিয়া নাছিলে আৰু যদি আমি বুটিং কৰোঁ তেতিয়া মানে যাব পাৰে সেইটো ফালে কিন্তু ইনে মানে যাব নোৱাৰোঁ সেইটো তো আমি আৰু ইয়াত বেছি সময় নৰলোঁ কাৰণ ইহঁতেও হেনো কোনেও বুটিং নকৰে আৰু মোৰ অলপ কৰিবলৈ মন আছিলে মোক দেখিলে আৰু কোনেও আমনি কৰিব যে সেইটো কাৰণে মই নকৰিলোঁ গাইজ আমি ডাউকিতে অলপমান মানে কিবা খাই মেলি আৰু মেগী খালোঁ খাই ওলাই দিলোঁ তুমিতো এনেও বমি কৰি উলিয়াই দিবা গাড়ীত ফটো এটা পষ্ট দি আছা নেকি এই কেমেৰামেন পিছফালে আহিছে তো আমি ডাউকিৰ পৰা আহি থাকোঁতে ৰাস্তাতে ৱাটাৰফলটো দেখিলোঁ দেখি পেলাই মানে নোৰোৱাকৈ থাকিব নোৱাৰিলোঁ আৰু গুণেও যে দেখি পেলাই ইমানেই ভাল পাইছে কাৰণ তাইতো পানী চুবলৈ পেলাই তাইক একোৱে নালাগে তাই মানে একদম বিৰাট ভাল পাইছে এয়া যাবলৈ বিচৰা নাই ইমান তাই আমনি কৰিছে আৰু আমি আৰু এতিয়া আৰু বেলেগত যোৱা কথা নহ'ব কাৰণ ইয়াতেই বহুত দেৰি হৈ গ'ল 3:30 বাজিয়ে গৈছে সেইটো কাৰণে তো মোৰ মোবাইলৰো একদম বেটেৰী খতম আৰু এতিয়া ছুইচ অফে হৈ যাব আজিৰ ভিডিঅ'টো ইমানতেই শেষ কৰিলোঁ আকৌ লগ পাম মানে বেলেগ এটা ভিডিঅ'ত আশা কৰোঁ ভিডিঅ'টো চাই পেলাই ভাল পালে আপোনালোকে